এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। हेलो नमस्ते वनक्कम हेलो मारहाबा अस्सलामु अलैकुम মই আসিফল মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি 14 গোষ্ঠীৰ আশীৰ্বাদ লৈ পাথেয়াটোৰ য'ত শ্বহীদ হৈছিল সেইসকলৰ শ্ৰদ্ধাঞ্জলি আজি কিবা এটা পাতিছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহতৰ আজি শ্বহীদ বেদীত 127তম শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। যাই আছোঁ আমি। আপোনালোকে দেখিবলৈ পাব যে তাতে 140জন কৃষকে আমাৰ খাজানা বৃদ্ধি হৈ যুঁজ দিছিল ইংৰাজৰ সৈতে। তাৰপিছত 140জন নিহত হৈছিল, 150জন আহত হৈছিল। তেওঁলোক হিন্দু মুছলিম বিভিন্ন জনজাতি আছিল। আপোনালোকে ভিডিঅ'টো চাই থাকক, ভাল লাগিব। এয়া আমি লাহে লাহে আহি আছোঁ। সৰ্বানন্দ সোণোৱাল আহিব আৰু অতুল বৰা আহিব। আহি এতিয়া ৰাস্তাটো এতিয়া গাড়ী চলাই আছোঁ। আপোনালোকক ভিডিঅ'টো চাই থাকক। বনে ৰহিয়ে চলিয়ে চুৰ কৰতে হে। কয় ভাই হেলিকপ্টাৰ ক'ত পাব? ইয়াতে মানে এইখন ফিল্ডতে নেকি? যাই থাকোঁ লাহে লাহে আহি থাকোঁ। মানুহ বহুত দেখোঁ। শাক পাচলি চব্জি এইটো শ্বহীদ ভৱন, কৃষক শ্বহীদ ভৱন। 1994 চনৰ 28 জানুৱাৰীত যি ৰং হৈছিল ইয়াতে হৈছিল পাথৰঘাটত। চাই থাকক। 140জন কৃষকৰ মৃত্যুত এই স্মৃতিত এইটো স্তম্ভ নিৰ্মাণ কৰা হৈছিল। চাই থাকক। ইয়াতে গোটেই 140জন মানুহৰ নাম লিখা আছে। যিকেইজন শ্বহীদ হৈছিল, ৰণত শ্বহীদ হৈছিল, সেইকেইজনৰ গোটেইকেইজনৰ ইয়াতে নাম লিখা আছে। হিন্দু মুছলমান কছাৰী বাঙালী সকলোৰে। সিহঁতে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে এইবিলাক কিবা কিবি থুলনি আৰু ওপৰত যায় চুচৰি অহা এইবিলাক আছে। আমি ভাবিলোঁ একবাৰ উঠি আছোঁ নেকি, পিছে যাই পেলাই তাতে বুঢ়া কেঁচুৱা হ'লোঁ আৰু চাইছোঁ উঠছোঁ। এইয়া মোৰ লগৰ উঠছি যাই পেলাই চুচৰি আহিছে দেই। এই সঁচাই এইবাৰ মই যাম। এইয়া মই এতিয়া বুঢ়া কেঁচুৱা। এইবিলাক সৰুতে খেলা নাছিলোঁতো, সেইকাৰণে এতিয়া অলপ খেলোঁ আৰু এই চাইড দিয়ে। খেলি আছোঁ। এই চুচৰি আৰু এটা বেছি বুঢ়া কেঁচুৱা পেটা ইয়া হাঁহি চাইছোঁ। ইছ প্রতি মাতৃর প্রতি ভগিনীর প্রতি পিতৃর গৌরব, ন্যায়র গান্ধীব ধারী অর্জুন পলাতক যত কৌরব। লুইতর বহমান পানিক তেজেরে অধিক বলিয়ান করিলা, ভারতীর মলিজিক বসা বলে তুমি এত মৃত্যু বরিলা। শহীদ প্রণাম। এই বাদাম উৰা বাদাম কেইটা কয় দিছোঁ এটা দিয়া এটা দি হ'ব দে। এটা হ'লে আৰু আছে পাছত ভাগৰ লাগিলে আকৌ খাম। বাদাম আছে বাদাম মই ভাই এটা লগ পালোঁ। ভাই চাহ খুৱাব লাগিব মই কৈ দিছোঁ নহয়। এখন দোকানৰ পৰা চাহ খালোঁ। ভাই চাহটো মিঠা আছেনে? একদম মজা মজাং। এই সুন্দৰ। কেকটো ভাল লগা নাই? কেকটো ভাল লগা নাই, অলপ দুৰ্বল পাতলা বাঢ়ি গৈছে। কেকটো দুৰ্বল কেক। সৌভাগ্য আমার জীবনত তুমিয়ে জনম লভিলা, দুর্ভাগ্য আমাক দিয়া বলে অকালতে মৃত্যু বরিলা।
বিশ্বগতিৰ চক্ৰত লৰিও মাতৃক আগুৰিলা ভাৰতীৰ নুমলী জীক বচাবলে তুমি এত মৃত্যু কৰিলা শহীদ প্ৰণাম আমাৰ হেলিকপ্টাৰ চাব হেলিকপ্টাৰ নাই মন্ত্ৰী আহি পেলাই তাতে ভাষণ দি আছে আমি হেলিকপ্টাৰ চাব আহিছিলোঁ ডাইৰেক্ট কথা হেলিকপ্টাৰ অহা নাই এইগিলা চব ৰেডি কৰি থৈ দিছে মানে বহুত দুখ পাইছোঁ আজি হেলিকপ্টাৰখন নাহিল মন্ত্ৰী আহি পেলাই ভাষণ দি আছে ষ্টেজত হেলিকপ্টাৰ চাব আহিছোঁ মৃত্যুঞ্জয় মই 14 গোষ্ঠী আশীৰ্বাদ লৈ পেলাই হেলিকপ্টাৰ চাব আহিছিলোঁ পিছে নাই হেলিকপ্টাৰ দেখা নাই এই হাগামুঠা চব ৰেডি কৰি থৈ দিছে এইটো টয়লেট বিশেষ আকৰ্ষণ এই টয়লেটটো অঁ নানি মিটিং গৈছা দে যা এই মোৰ বাইকখন ইফালে থৈ গৈছিলোঁ ইফালে পাওঁ নাই তই জানা কি ভাই যা এইয়া আমাৰ এল পি স্কুলৰ মাষ্টাৰ গেল হৰি যাওঁ এইখন গাড়ী থৈ গৈছিলোঁ এইয়া গাড়ী অ'কে ক্লিয়াৰ অলপ কমলা নাখাওঁ দে 4টাত 10 টকা যদি খাম 4টাত 10 টকা কমলা 4টাত 10 টকা হ'লে 8টাত কেই টকা 20 টকা 8টা কমলা দিছোঁ মোক ঘৰক লাগি মাইক লাগি 2টা নিম আমি বাকীকেইটা এটা খাম মোক 2টা কমলা দি মাইক লাগি আৰু বাকীকেইটা আমি খাম 6টা কমলা দি 10 টকা কৰি দিব লাগিব দিয়ক এইফালে বাছ কিনিলোঁ মই দেখে দি এইকাৰণ চব বাছ মোৰ মালিক মই চব বাছ মোৰ এটা কেইটা আছে 8টা দিলি কি আৰু 10টা কৰি দি পইচা 9টা কৰি দিয়ে ভাই এটা খাওঁ নাংগে বেপাৰ কৰি আছে কিবা কৰি খাই আছে কি আহিল নাই নাই আমি এতিয়া কমলা খাম ভাই কমলা তোমাৰ এইটো দাদা খাবি নেকি আমি দিলদাৰ মানুহ ভাই ৰ'দত ৰখপক নহয় গৈছে কমলা টেষ্ট কৰিম দে দাদা টেঙা না কি চাম অঁ টেঙা হ'লে কিন্তু আকৌ ঘূৰাই দিম দেই মই বেলেগ মানুহ কমলা চাউল আছোঁ খাই পেলাই কেনে লাগে ভাই টেঙা নাই মিঠা কমলা কি ভাই মিটিঙত আহিছিলে কেনেকুৱা লাগিল এইফালে চানা এয়াও কিন্তু বঢ়িয়া ইনকাম হৈছে সুন্দৰ বাকী ধুনীয়া যায় ফাৰ্মে চানা বেচা যায় ফাট অঁ সঁচা কথা কওঁ হেলিকপ্টাৰ চাব গৈছিলি না মানুহ নকওঁ এই ৰ সেইদিনা ভিডিঅ'ত উঠি আছে এই গেল এই লেকচা হেলিকপ্টাৰ চাব গৈছি ইয়াত যাই পেলাই হেলিকপ্টাৰ নাহিল দেখছা এইয়া দে ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব বহুত কষ্ট হৈছে ভাই বহুত মানুহ মোৰ পেট বিহে গৈছে বহুত কষ্ট হৈছে লাইক এটা 1894 চনত যি কৃষক আন্দোলন হৈছিল পাথৰিঘাটত তাৰ আজি 127তম শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল তাত আপোনালোকে দেখা পালে সকলোবোৰ